সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় নৱম সংখ্যক অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী সুবনখাটাত যোগ দিৱস পালন কৰা হয়। সুবনখাটা হাইস্কুলৰ NCC গোট আৰু 64 বেটেলিয়ন SSB বৰমাৰ উদ্যোগত অনুষ্ঠিত হয় অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগা ডে আছিল আজি নৱম ইণ্টাৰনেশ্যনেল যোগা ডে। এইটো আমি আচলতে আজি সুবনখাটা হাইস্কুলত সুবনখাটা 30 আছাম বেটেলিয়নৰ NCC আমাৰ সুবনখাটা NCC গোট আৰু 64 বেটেলিয়ন SSB বৰমাৰ তৰফৰ পৰা আমি জইনলি ইয়াতে ইণ্টাৰনেশ্যনেল যোগা ডে আমি পালন কৰিবলৈ লৈছোঁ সুবনখাটা হাইস্কুলৰ আমাৰ প্ৰেক্ষাগৃহত। আৰু এইটো আমি এইকাৰণে পালন কৰিছোঁ যে গোটেই বিশ্বত যাতে এই যোগ দিৱস পালন কৰি সমগ্ৰ পৃথিৱীৰ জনগণ যাতে সুস্বাস্থ্য আৰু সুমধুৰ পৰিৱেশত জীৱন অতিবাহিত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা সজাগতাৰ বাবে আমি আজিৰ এই পদক্ষেপটো হাতত লৈছোঁ। আমাৰ ইয়াত 64 বেটেলিয়নৰ SSB তৰফৰ পৰা আহিছে আৰু আমাৰ 30 আছাম বেটেলিয়নৰ যিখিনি আমাৰ NCCৰ সদস্য আছে, কেডেট আছে আমাৰ সুবনখাটা হাইস্কুলৰ ইউনিটৰ, আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলো আহিছে, আমাৰ শিক্ষক গোটৰ শিক্ষকবৃন্দও আছে, লগতে ছাত্ৰ ছাত্ৰীসকল সকলোৰ সহযোগত আমি আজি এই যোগা ডে পালন কৰিছোঁ। आज दिनांक 21 जून 2023 योगा डे का जो आयोजन किया गया, जिसमें हाई स्कूल उत्तर कोची और 64 BNB कंपनी उत्तर कोची के द्वारा आयोजन किया गया है। इसमें लगभग 60 के लगभग विद्यार्थी मौजूद थे। जो स्कूल के जो हॉल है उसी में जो इसका आयोजन किया गया। बाकी हमारे जो हार्ड कोर के जो SSB के जवान 20 अदर रैंक और सब लोग भी सारे इकट्ठे मिलके योग का आयोजन किया गया। बोला